হেল্ল' এণ্ড নমস্কাৰ সকলোকে। আজি এই ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম যে বাস্তু মতে আমাৰ ঘৰখনৰ কোনকেইটা ডাইৰেকশ্যনত কি মানে ধৰি লওক আপুনি মাটি যোনটো এলিভেশ্যন আৰু ডাউন কিছুমান কোনবিলাক ধৰক ওখ থাকে, কিছুমানবিলাক চাপৰ থাকে। ওখ হ'লে কোন ওখ হ'লে কি আমি ফল পাওঁ আৰু কোন চাপৰ হ'লে আমি কি ফল পাওঁ তাৰ বিষয়ে আমি আলোচনা কৰিম। মই খুব চমুকৈ ভিডিঅ'টো বনাম, তাৰ বিষয়ে ক'ম মই। চ' চবচে প্ৰথমে যদি আমি পূব দিশটো আমি যদি আলোচনা কৰোঁ যে পূব দিশটো যদি বৰ বেছি ওখ হয় আমাৰ গোটেই ছাৰাউণ্ডিংটোৰ লগত, তো পূব দিশটো যদি ওখ হয় তেতিয়া আমাৰ কি ৰিজাল্ট হ'ব? তেতিয়া পূব দিশটো ওখ হ'লে বাস্তুমতে লছ অফ চাইল্ড কোৱা গৈছে, মানে বাচ্চা হ'লে তাৰ অকালতে মৃত্যু হোৱা বা তাৰ লোকচান হোৱা দেখা যায়। তাৰপিছত যদি ৱেষ্ট ডাইৰেকশ্যনটো যদি তেনেকুৱা হয়, ওখ হয়, তেতিয়া প্ৰস্পেৰিটি এণ্ড ছাকচেছ অফ চান্স, মানে ধন টকা পইচা আৰু সন্তানৰ উন্নতি হোৱা দেখা যায়। তাৰপিছত চাউথ ডাইৰেকশ্যন যদি ওখ হয় তেতিয়াহ'লে সুস্বাস্থ্য হোৱা দেখা গৈছে। চাউথ ডাইৰেকশ্যনটো ওখ হ'লে ভাল। তাৰপিছত নৰ্থ ডাইৰেকশ্যনটো ওখ হ'লে বেয়া, লছ অফ স্প্ৰিংছ, তো বাচ্চা হোৱাৰ সম্ভাৱনাটো কমি যায়। তাৰপিছত নৰ্থ ইষ্ট ডাইৰেকশ্যনটো যদি ওখ হয় তেতিয়াহ'লে বহুত বেছি বেয়া দেখা যায়, যে পভাৰ্টি প্ৰব্লেমছ আৰু আমাৰ যোনটো ফেমিলি মেম্বাৰ তাতো কাৰোবাৰ অঘটন ঘটা দেখা যায়। তাৰপিছত চাউথ ইষ্ট ডাইৰেকশ্যনটো আৰু চাউথ ৱেষ্ট ডাইৰেকশ্যনটো যদি ওখ হয় তেতিয়া লছ অফ ৱেল্থ, মেইনলি চাউথ ইষ্ট ডাইৰেকশ্যনটো যদি ওখ হয় তেতিয়া লছ অফ ৱেল্থ, কিন্তু চাউথ ৱেষ্ট ডাইৰেকশ্যনটো যদি ওখ হয় তেতিয়াহ'লে ভাল, ধন টকা পইচা আপোনাৰ বৃদ্ধি হয়। নৰ্থ ৱেষ্ট ডাইৰেকশ্যন যদি ওখ হয় তেতিয়াহ'লে ৱেল্থ এণ্ড লাক্সাৰী লাইফ দেখা যায়। তাৰপিছত এতিয়া সেই ডাইৰেকশ্যনকেইটা যদি তললে হয়, মানে ডাউন যদি থাকে, তেতিয়াহ'লে কি ৰিজাল্ট হয় তাৰ বিষয়ে আলোচনা মই এতিয়া ইয়াৰ লগত আলোচনা কৰিলোঁ যে ওখ হ'লে মানে সেই চাইড ডাইৰেকশ্যনটো যদি ওখ হয় তেতিয়াহ'লে কি ৰিজাল্ট পোৱা দেখা যায়, যদি তেনেকেই যদি ডাউন হয় তেতিয়াহ'লে কি ৰিজাল্ট পোৱা দেখা যায় তাৰ বিষয়ে আলোচনা কৰিম। নৰ্থ ৱেষ্ট ডাইৰেকশ্যনটো যদি চাপৰ হয় তেতিয়াহ'লে আপোনাৰ মাইগ্ৰেশ্যন হোৱা দেখা যায়, মানে আপুনি বেলেগ মুভমেণ্ট বেলেগ প্লেচলৈ আপুনি সোনকালে ঘৰ এৰি পেলাই মাটি বাৰী এৰি পেলাই যাবগৈলগীয়া হ'ব পাৰে। তেতিয়াহ'লে মই এই ভিডিঅ'টোত যোনখিনি কথা ক'লোঁ, যোনকেইটা ডাইৰেকশ্যনকেইটা ওখ চাপৰ তাৰ বিষয়ে আলোচনা কৰিলোঁ। মই আপোনাক যদি ক'বলৈ যাওঁ কেনেকুৱা হ'ব লাগে লেণ্ডফিলটো, আপোনাৰ সদায় লেণ্ডফিলটো নৰ্থ ইষ্ট ডাইৰেকশ্যনটোৰ কাৰণে ডাউন হ'ব লাগে। নৰ্থ ইষ্ট ডাইৰেকশ্যনটোৰ ফালে যাতে পানীখিনি যদি আপোনাৰ ঢালি দিয়ে তেতিয়াহ'লে সদায় নৰ্থ ইষ্ট ছাইডৰ ফালে যদি বৈ যাব পৰাকৈ হ'ব লাগে। আৰু নৰ্থ ইষ্টত যদি পাৰে আপুনি কিবা পানীৰ ফাৱাৰা বা যদি ধৰি লওক ফাউণ্টেইন এটা ৰাখিব পাৰে তেতিয়াহ'লে বহুত বেছি ভাল। চলি থকা পানী যদি আপুনি ৰাখিব পাৰে তেতিয়াহ'লে বহুত বেছি ভাল। আৰু ঘৰৰ ইষ্ট কোনটোত, যোনটো ইষ্ট ছাইডটো হয়, তাত আপুনি পাৰিলে এখন সূৰ্যৰ এটা যোনটো আপোনাৰ কিনিবলৈ পায়, যে সূৰ্যৰ প্ৰতিছবি এটা কিনিবলৈ পায়, সেইটো আপুনি ইষ্ট ডাইৰেকশ্যনত আপোনালোকে লগাই দিব। আৰু চাউথ ডাইৰেকশ্যনটোত আপুনি যিমান লোহা ঘৰৰ যি ৰড আছে বা বস্তু আছে সেইবিলাক চব বস্তু গৈ পেলাই চাউথ ডাইৰেকশ্যনটো ৰাখিবলৈ চেষ্টা কৰিব। আৰু আপোনাক যদি এটা আইডিয়েল বাস্তু ঘৰ যদি মই কওঁ যে আইডিয়েল বাস্তু ঘৰটো কেনেকুৱা হ'ব লাগে, তেতিয়াহ'লে আপোনালোকে পাৰিলে নৰ্থ ইষ্ট ডাইৰেকশ্যনটোত আপোনালোকে মন্দিৰ বনাব। তাৰপিছত ইষ্ট ডাইৰেকশ্যনটোত আপোনালোকৰ কিটচেনটো ৰাখিব পাৰে, কিন্তু চাউথ ইষ্ট ডাইৰেকশ্যনটোত আপোনাৰ কিটচেন ৰাখিলে বেছি ভাল। আৰু আপোনালোকৰ যোনবিলাক বেডৰুম, মানে মাষ্টাৰ বেডৰুমটো, সেইটো সদায় আপোনাৰ চাউথ ৱেষ্ট ডাইৰেকশ্যন হ'ব লাগে। আৰু আপুনি যোনটো আপোনাৰ পৰ্টিক বা আপোনাৰ ড্ৰয়িং ৰুম, সেইটো সদায় আপোনালোকৰ নৰ্থ ৱেষ্ট ডাইৰেকশ্যনত হোৱাটো বেছি ভাল দেখা যায়। আৰু লগতে বহুতো বাস্তুৰ কথা আছে, যে আপোনাৰ জুখি মাখি বা ধৰি লওক যোনবিলাক ডাইৰেকশ্যনবিলাক আপোনাৰ ভালকৈ বাস্তু মেপ বনাই পেলাই চাব লাগিব। এইটো আপোনালোকে আন্দাজতো কৰিব নোৱাৰে, তো সেইখিনি ভাল বাস্তু এক্সপাৰ্ট এজনৰ লগত কনচাল্ট কৰিব। আৰু যদি আপোনালোকক লাগে তেতিয়াহ'লে আমি খুবেই কম প্ৰাইচত বাস্তু কনচাল্টেশ্যন কৰোঁ। ধন্যবাদ।